কোৱা হয় প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। একদম সঁচা কথা। কিন্তু প্ৰেমত পৰাৰ পিছত, এটা ৰিলেশ্যনশ্বিপত অহাৰ পিছত আমি কি কৰিম কি নকৰিম, এয়া আমাৰ সম্পূৰ্ণ নিজৰ কথা। আহাচোন তেতিয়াহ'লে এটা ৰিলেশ্যনশ্বিপত সোমোৱাৰ পিছত আমি কি কৰিব নালাগে সেয়া অলপ কথা পাতোঁ। কিন্তু ভিডিঅ'টোৰ ভিতৰলৈ যোৱাৰ আগতে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ৰিলেশ্যনশ্বিপ এটাত সোমোৱাৰ পিছত লাহে লাহে ৰিলেশ্যনটো গ্ৰ' হ'বলৈ ধৰে। মৰম বাঢ়ে, বিশ্বাস বাঢ়ে আৰু তেতিয়াই ল'ৰা ছোৱালীবোৰে কিছুমান ভুল কৰা দেখা পাওঁ। মই ল'ৰা ছোৱালী বুলি এইকাৰণেই কৈছোঁ যিটো ভুল ল'ৰা আৰু ছোৱালী উভয়ে কৰিব পাৰে। এটা ৰিলেশ্যনশ্বিপত কৰিব পৰা এটা ডাঙৰ ভুল হৈছে নিজৰ মা দেউতা অথবা যিকোনো ফেমিলি মেম্বাৰৰ কথা নিজৰ প্ৰিয়জনৰ আগত বেয়াকৈ কোৱা। এই কামটো ৰিলেশ্যনশ্বিপত অহাৰ পিছত কেতিয়াও ভুলতো কৰিব নালাগে। যদিহে তুমি তোমাৰ ফেমিলি মেম্বাৰ অথবা তোমাৰ মা দেউতাৰ ছবিখন বেয়াকৈ তোমাৰ প্ৰিয়জনৰ আগত উপস্থাপন কৰা, তেতিয়াহ'লে তেওঁ তোমাৰ মা দেউতা অথবা তোমাৰ ফেমিলিটোক তেনেকৈ জাজ কৰিব ল'ব। আৰু তাৰ পিছত যদি তোমাৰ ৰিলেশ্যনশ্বিপটো পাৰ্মানেণ্ট হয়, অৰ্থাৎ বিয়ালৈ যায়, তাৰ পিছত কিন্তু তোমাৰ মা দেউতা অথবা তোমাৰ ফেমিলিৰ কথা বেয়াকৈ ক'বলৈ তোমাৰ প্ৰিয়জনে অলপো কুণ্ঠাবোধ নকৰিব। আৰু তেতিয়া হয়তো তোমাৰ খং উঠিব, কাৰণ তুমি তোমাৰ মা দেউতা অথবা তোমাৰ ফেমিলিৰ কথা তোমাৰ প্ৰিয়জনৰ আগত বেয়াকৈ কৈছিলা কিবা চিটুৱেশ্যনৰ কাৰণে, কিন্তু তেওঁ তাৰ ওপৰত জাজ কৰি যেতিয়া তোমাৰ মা দেউতা বা ফেমিলিক বেয়াকৈ ক'ব, তেতিয়া তোমাৰ নিশ্চয়কৈ খং উঠিব। আৰু ৰিলেশ্যনশ্বিপত কৰা এনেকুৱা কিছুমান সৰু সৰু ভুলৰ বাবে কেতিয়া পাৰ্মানেণ্ট হোৱাৰ পিছতো অৰ্থাৎ বিয়াৰ পিছতো সম্পৰ্কটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। গতিকে নিজৰ ঘৰৰ মানুহৰ ওপৰত খং উঠিলেও তোমাৰ প্ৰিয়জনৰ আগত তেওঁলোকৰ বদনাম নাগাবা। দ্বিতীয় কথাটো হৈছে যিটো কেতিয়াও কৰিব নালাগে, এটা ৰিলেশ্যনশ্বিপত কেতিয়াও নিজৰ অস্তিত্ব নেহেৰুৱাবা। অস্তিত্ব মানে তুমি কি ভাল পোৱা, তুমি কি কৰি ভাল পোৱা, তুমি কোন আছিলা একচুৱেলি, এই সকলোবিলাক যদি তুমি ভাল পোৱাৰ নামত হেৰুৱাই পেলোৱা, তেতিয়াহ'লে তুমি ক'ৰবাত অজানিতে তোমাৰ ছেল্ফ ৰেচপেক্ট হেৰুৱাই পেলাবা। আৰু ছেল্ফ ৰেচপেক্ট হেৰুৱাৰ পিছত নিজৰ প্ৰিয়জনৰ পৰা ৰেচপেক্ট আশা কৰিলে নহ'ব আকৌ। গতিকে ৰিলেশ্যনশ্বিপ এটাত কেতিয়াও অস্তিত্ব নেহেৰুৱাবা। আৰু যেতিয়া তুমি তোমাৰ অস্তিত্ব ৰাখিব জানিবা, তুমিতো হেপী হৈ থাকিব পাৰিবাই, লগতে তোমাৰ প্ৰিয়জনো তোমাৰ প্ৰতি এট্ৰাক্ট হৈ থাকিব দীৰ্ঘদিনলৈ। তৃতীয় কথা, এটা ৰিলেশ্যনশ্বিপত কেতিয়াও তোমাৰ উইক পইণ্ট তোমাৰ ভালপোৱাজনক জানিব নিদিবা। উইক পইণ্ট তোমাৰ যিকোনো হ'ব পাৰে, সেয়া তোমাৰ খং হ'ব পাৰে, তোমাৰ ফেমিলি হ'ব পাৰে, যিয়ে তোমাৰ উইক পইণ্ট থাকক, সেই উইক পইণ্টটো তোমাৰ ভালপোৱাগৰাকীক জানিব নিদিবা। কাৰণ যেতিয়াই জানিব তেতিয়াই তেওঁ সেইটো কাজিয়াৰ সময়ত ইউজ কৰিব আৰু সেইটোৱে এদিন ব্ৰেকআপৰ কাৰণ হৈ যাব পাৰে। চতুৰ্থ কথাটো হৈছে যিটো প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ভুল কৰা দেখা যায়, সেইটো হৈছে নিজৰ ভালপোৱাগৰাকীক অভাৰ মৰম শ্ব' কৰা। মানে তুমি তোমাৰ ভালপোৱাগৰাকীক এইটো কেতিয়াও ফিল হ'ব নিদিবা যে তুমি তেওঁক এৰি থাকিব নোৱাৰা। অৰ্থাৎ তেওঁৰ মনত এইটো ডাউট ৰাখিবা যে কিবা বেয়া পালে তুমিও তেওঁক এৰি যাব পাৰা। কাৰণ এবাৰ যদি তেওঁ চিয়'ৰ হৈ যায় যে তুমি তেওঁৰ অবিহনে থাকিব নোৱাৰা বা হাজাৰ কিবা হ'লেও তুমি তেওঁক এৰি নোযোৱা, তেতিয়াহ'লে তেওঁ তোমাক গ্ৰেণ্টেড লৈ ল'ব। আৰু এবাৰ গ্ৰেণ্টেড লৈ লোৱাৰ পিছত তুমি তেওঁৰ পৰা মৰমবোৰ কমকৈ ফিল কৰিবা, কেয়াৰ কমকৈ ফিল কৰিবা, তোমাৰ ইম্পৰ্টেঞ্চ তেওঁৰ জীৱনত কমকৈ ফিল কৰিবা। আৰু সেয়া হ'লে তুমি জানো ভাল পাবা? ইয়াৰ অৰ্থ এইটো একদম নহয় যে তুমি তেওঁক মৰম শ্ব' নকৰিবা। অভিয়াছলি কৰা, মৰম শ্ব' কৰা, কেয়াৰ শ্ব' কৰা, কিন্তু এটা ডাউট তেওঁৰ মনত সদায় ৰাখিব দিবা, কিজানিবা তাই মোক এৰি যায় বা কিজানিবা তেওঁ মোক এৰি যায়। এই ডাউটটো সদায় তেওঁৰ মনত থাকিব দিবা, আৰু তেতিয়াহে ৰিলেশ্যনশ্বিপটো হেল্ডি হৈ থাকে। কোনেনো নিজৰ ৰিলেশ্যনশ্বিপটো হেল্ডি, হেপ্পী আৰু পাৰ্মানেণ্ট বনাব নিবিচাৰে? তেতিয়াহ'লে আশা কৰোঁ তুমিও এই কথাখিনি মানি চলি তোমাৰ ৰিলেশ্যনশ্বিপটো হেল্ডি, হেপ্পী আৰু পাৰ্মানেণ্ট বনাবা। ধন্যবাদ।